এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে। কোনো জীৱিত বা মৃত ব্যক্তিৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। এই চলিয়াত এই আমাৰ গাঁৱত এটা মস্ত ঠৌগা আপি আছে, গম পাইছে নে নাই? মেখলাৰ গুপ খাৱা এই দেশত ক'ত কিমান কি হৈ আছে সেইগিলা খবৰ ৰাখবা নৰা। ক'ত আপি আছে ক'ত তিৰি আছে সেইগিলা মাথা মাৰি থাকবি। চুৱা খাৱা দালে কেনে কৰে নাচি কে এনে বৰবতে দেশৰ খবৰ ৰাখে, দেশ ভক্তটো হাও মোৰ মাই ও কোৰ আপি এইগিটা তামাম ঠৌগা লাগছে কিন্তু দেই। ও মইনা কলৈ যোৱা? হে কিয়া লাগে তো ক'ত যাও আমি? ইমান সংখ্যা কৰা মই মৰমতে সুধিছো তোমালোকক ক'ত যোৱা? দামৰা গুটি তোৰ মৰম চাও। এই একো দৰকাৰ নাই তই ইমান মৰমত সুধবা আমাক, বুজি পাইছা? এই কুকুৰ মুখৰ কাৰণে মানে কতো শান্তি নোহোৱা আছে। ইমান ঠৌগা আছিল আপিকিটা ন? মাইৰে চলি অ ইগিলা আছিল তোৰ দেশ ভক্তি। এই 2 মিনিট আগতে ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছিলি আৰু এতিয়া আপিকিটা দেখাৰ লগে লগে বদলি গেলি 1 মিনিটতে। নহয় মানে একবাৰ মাতহে দিছো ভন্টি হিচাপত, এনেই মাত দিছা তই। আৰু তোৰ কি হৈছে? আৰ পাই যেনকে মনে মনে গুভেদা তিৰিৰ দৰে বহি আছা কিয়া? একো হোৱা নাই, এনে বহি আছো এনকে। একো হোৱা নাই মাইৰে চলি কথা কবা আহিছা তই। এই তোৰ আগেদি 60 বছৰে বুঢ়ী এটা পাৰ হৈ গেলিও জোকায়া তই। আজি এই মস্ত মস্ত ঠৌগা আপিকিটা যাওঁতে তই ঘূৰিও নাছিলি একবাৰ, আৰু তই এতিয়া একো হোৱা না কবা আহিছা? হে ভাইয়াত কি কবি মোৰ দুগুৰ কথা? মোৰ লগত বহুত ডাঙৰ ট্ৰেজেডি হৈ গেছি দে। কি হৈছে সিটো কৈ বৰগতে ট্ৰেজেডি হৈছে তাৰ লগত কৰণ জহৰৰ পেহাকটো। দেখো যেন কি মোৰ মুখত দেখি চাই আছা? এই সিদিনা ভাতি বেলাৰ কথা। মাইটো কোন আপিয়ে ইমান ঠৌগা? সেই গাঁৱত নতুনকে আহিছে যেন পাইছো ৰ, আগতে দেখোন দেখাই নাই কোনোদিন। ঈশ্বৰ আজি দিন ভাল যেন পাইছো দিয়া মোৰো। এই যি হৈছে হৈছে আৰু এইকো প্ৰপ'জটো মাৰিয়ে থৈ দিয়া। গাঁৱৰ বাকী কোনো একচেপ্টটো নকৰিলাকে মোক। এই যদি কিবাকে পতি যায় সেই গোটেই মুখা একেবাৰে জ্বলি পুৰি মৰব দাওঁতে। হে প্ৰভু তুমি চাবা আৰু আজি। হেল্ল' এক্সকিউজ মি। অ কোৱা। হে কৃষ্ণ প্ৰভু কি হৈছে এইগিলা? কোৱা বুলি কৈছে মোক। হে আধা আধি পচি জানে পাইছো দে। ও কি হলা তোমাৰ? ও হুলা মুৱা নিংগিটোৰ দৰে ওপৰ পিনে চাই কি ভাবি থাকিলা? নাই নাই একো নাই। মোৰ মানে তোমাক মস্ত ভাল লাগছি হা। মই যদি তোমাক ভাল পাওঁ তেতিয়াহ'লে তুমি ভাল পাবা না মোক? কি তোমাক ভাল পাবা লাগে নয়? কিয়া ভাল পাবা নৰা নেকি? মই কিবা দেখাত বেয়া নেকি? কি দেখাত বেয়াৰ কথা সুধবা লাজ লাগা নাই তোৰ? এই বান্দাৰৰ গুহান থপৰাটো লৈ ফেলা আপি ভাল পাবা? সেই দেহাত তাৰ আঢ়ৈশ মাংস নাই, পলিঅ হোৱা মুৰ্গীটো হান পাই তাক, আৰু সি মোক ভাল পাবা আইছি কুকুৰ চালা। ना ना सिमरन ना, ये सब सुनाने से अच्छा तुम अगर मुझे एक थप्पड़ मार देते तो मुझे इतना दर्द नहीं होता। হয় নেকি? ৰ পিছে মাৰিও পঠাও তোক একেলগে। মই এনেকে কৈছিলো ডাইলগটো। মল্লু দে মই কোনোবা এনেকে মাৰে না আৰু মাই মোক বাচাব। আৰু লাগব না হ'ব এইখিনি দিয়ে। নালগে নালগে আৰু মাই হ'ব দে তোৰ লগত দিগিলা। এই ঘেণ্টা মুখা এই লোক তহঁত, এই তহঁতৰ লগ এটা কাপি এটা এনেকে চাট্টা দিছি আৰু তহঁতে হাইবে আহিছে এতিয়া। অকল চাট্টাই নহয় দে মাৰছিও। যা গাঁৱে গাঁৱে কৈ ফুৰ গেল, যা ঢোল পিটি পিটি কৈ গেল, যা যা। ৰহে খং নকৰবি ৰ, খং কিয়া কৰা? এই ঝুমকেটো এইটো এটা কাম নকৰাকে। কি কাম? আৰু তই যেন উল্টা পুল্টা নবকবি দে দৰে। সেই উল্টা পুল্টা নহয় ৰ, তই এটা কাম কৰ, তই বদলা লো। বদলা? বদলা। এই তাই তোৰ বডিক ধৰি গৈছি ন, গতিকে কালি পাই তই বডি বনা ষ্টাৰ্ট কৰি দি। সেই যিতান তোৰো সলমান খান শ্বাহৰুখ খানৰ দৰে বডি হ'ব, সেই তিতান তাইক দেখাবা পাৰবি। বে মোৰো যদি হেনেহেন বডি হয় মস্ত ভাল হ'ব দে। এইবাৰ মোৰ বডি হ'ব সকলোৱে দেখিব। এই বঢ়িয়া বঢ়িয়া, কালি পাই পিছে জিমত আহি যাবি ৰাতিপুৱা। হ'ব হ'ব তই টেনচন ল'বা নাগে, মই ৰাতিপুৱা আহি যাম কালি। ঠুকুৰা কে মেৰা প্যাৰ মেৰা ইন্তকাম দেখেগি। ঐ ধুমকেতু দে দে তাড়াতাড়ি লাগি যায় তেন আৰু কামত। আজি এইগিলা দাংচোন কালি গম পাবি যা, যিতান হাগবা নৰবি পাবি যা জুতি। আবে আমাৰ দেহা লোহাৰ হবে লোহাৰ, এই ইগিলে আমাৰ একো কৰবা নৰে। ফগনে খাৱাটো এই আকাশত ফকটো নলগা কথাই কবা নৰে সি। এই চুপ চাপ যি কৰবা দিছো তাকে কৰি তেন, ফেট ফেটে নাথকিবি। দে দে কৰো দে। বঢ়িয়া বঢ়িয়া, বঢ়িয়া বঢ়িয়া, ইউ কেন ডু ইট। দে হ'ব দে পিছে আজিৰ কাৰণে, এতিয়া ঘৰত যাওঁ যাওঁ, কালি পুৰা এইটো টাইমতে আহিবি হা। আজি ধুমকেটো আহিয়ে নাপালা দেখোন। এই 8টা বাজবা হ'ল এতিয়া। এই ফোন কৰি সুধছোন নহলি কিবা হৈছে কিয় অহা নাই। কৰো ৰ।
ও মাই মল্লো দে মই কেনকে বিকেছি অ মাই এই চালা পচা চুৱাৰত ধৰি আছে এই মুখা গোটাই মুখা বদলা ল'বা দেই মোক সি এই কোন চুৱা হৱাই ফোন কৰি মৰে এতিয়া আৰু হেল্ল' অ কি আজি 8টা বাজিল মানুহ দেখোন দেখা দেখিয়ে নাই এতিয়াক লাগি আমি সেই পুৱাৰ পৰা ইয়াতে জিমত ৰখি আছো এই চালা কুকুৰ হগ্নে হৱা হাৰামি এই গিলাই দিয়া দিছিলি মোক হা হাকিয়া কি হৈছি কি হৈছে কবা আহিছে এতিয়া এই ৰাতিৰ পাই ভালকে ঘুমাবও পাৰা নাই বহিবও পাৰা নাই এই গোটেই দেহাটো বিষত হুলকি যাও হৈছে এই ফুফে কালি ঠিকে কৈছিলি গিলা হ'ব বুলি কিন্তু তই চালা হাৰামি চুৱাৰ এই তোৰ ধৰি হৈছে এই মুখা চব মোৰ তাতে মই কি কৰিলো আৰু বডি বনিলে অলপ চলপটো কষ্ট হ'বই দেচোন এই কষ্টৰ কথা কৈছা তই মই ভালকে হাগিবা পাৰা নাই এই এতিয়ানো থিয়া হৈ হাগি আছো গম পাইছা এই ৰাতিও পলিথিনত হাগি পেলাই দলিয়াব লগা হৈছে একো নহয় দে বদলা ললিটো এইগিলা হ'বই অলপ বদলা এই মোক ভাল হৈ ল'বা দি অলপ এই তাৰে পিছত মই তোৰ ওপৰত বদলা লৈ আছো চাই থাক মাই মল্লো দে ডাঙৰকে কথাও কবা নোৱাৰি মোৰ দেহাটো কি হলে বিষত বোলে ভালকে উঠিব পৰা নাই বহিব পৰা নাই